নমস্কাৰ আজি আমি এটা ফুড চ্যালেঞ্জ কৰিম বুলি ভাবছো বহুতে কৈ আছিল যে কিবা এটা থলুৱা খাদ্যৰ চ্যালেঞ্জ কৰিব লাগে তো চাই লওকচোন কি আছে আজি আমি লৈছো পানী দিয়া ভাত আৰু আছে পুৰা মাছ আৰু আছে আলু পিটকা লগতে অলপ মিক্স ভাজি আলু ভাত কাকা এনেকৈ আছে আৰু আছে পিয়াজ যেটো চ্যালেঞ্জ হ'ব আমি এটা টাইমাৰ সেট কৰিম এটো দিছো টাইমাৰটো দুইফালে থৈ দিম আপোনালোকক দেখাই দিম কাই কিমান টাইমত খাওয়া হয় আৰু ভাতৰ আমি তেল লৈছো আচাৰৰ তেল এটা ভাতে হানি লম ফাৰ্ষ্টতে তাৰপিছত খাও ষ্টাৰ্ট কৰিম প্ৰথমে আমি ভাতখিনি হানি লম তাৰপিছত টাইমাৰটো সেট কৰিম খাওয়াৰ আৰম্ভ কৰোতে টাইমাৰ সেট কৰিম ভাতে হানি লম নিমখৰ তেল দি লৈছো তো আপুনি বঢ়িয়াকে হানি লম হানতে আছো জিভাৰ পানী পৰে হানি ললো ভাজাখানি এনেকৈ সাইডত লৈ লম বুজিম হানা হৈছে ৰেডি তে হৈছে ৰেডি তে স্টার্ট কৰো খাও এই টাইমার অন করলো পুরা মাছ মজা পানী ভাতৰ এটা বস্তু ভাল হুলু থুলুত যাই থাকে
মোটামুটি একে সমানেই হৈছে, অলপমান মই পাছ কৰি গ'লোঁ আৰু উপায় নাই। মোৰ লাগিল 4 মিনিট 26 ছেকেণ্ড আৰু মাৰ লাগিল 4 মিনিট 26 ছেকেণ্ডটো অলপ পাছ কৰি গ'লোঁ মই, কথা নাই একো। আৰু আজি মায়ে জিতলাক, আজিৰ উইনাৰ হ'ল মাই। তো আপোনালোকে আৰু কি চেলেঞ্জ ভিডিঅ' কেনেহেন চাব খোজে আমাক কমেণ্ট কৰি জনাব, সেইমতে আমি বনাব চেষ্টা কৰিম। আজিৰ কাৰণে এৰিলোঁ, নমস্কাৰ।